নমস্কাৰ প্ৰিয় দৰ্শক, এখন ছুটি ছবিৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ মিনিট মাইণ্ড চেনেললৈ। আজি আমি কথা পাতিম এনে এখন ছুটি ছবিৰ বিষয়ে, যিখন ছুটি ছবিয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি অস্কাৰলৈ নিৰ্বাচিত হৈছিল। 15 মিনিট দৈৰ্ঘ্যৰ মূৰ ঘূৰাৰ দুৰন্ত গতি এনে এখন অসমীয়া ছুটি ছবি, যিখনে অসম তথা ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিল। এই ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য মহৰ্ষি তুহিন কাশ্যপৰ। আগবাঢ়িছোঁ ছবিখনৰ কাহিনী ভাগলৈ। ওজাপালিৰে আৰম্ভ হয় ছবিখনৰ কাহিনী ভাগ। মানুহৰ বিশাল মনোজগতৰ কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণৰে সৃষ্টি এই কাহিনীৰ। কল্পনাপ্ৰৱণ এজন মানুহে সপোন দেখে। এই কাল্পনিক জগতখনে তেওঁক আশা আৰু সপোন দেখুৱায়। মূৰ ঘূৰাৰ দুৰন্ত গতি নামৰ ছুটি ছবিখনত কুশল নামৰ চৰিত্ৰটোৱে মানুহৰ সেই কল্পনাপ্ৰৱণ মনটোৰে প্ৰতিফলন। এই ছুটি ছবিখনত এনে এজন ব্যক্তিৰ কাহিনী কয় আৰু তেওঁ বিচাৰে চহৰৰ সকলো ৰেচতে এই ঘোঁৰাটোক দৌৰাব, কিন্তু আচলতে তেওঁৰ ওচৰত যি আছে সেয়া প্ৰকৃততে ঘোঁৰা হয়নে? চিনেমাখনৰ শেষ অংশত কুশলে গদুক লগ পায় আৰু ঘোঁৰাটোৰ কাহিনী কয়। এই গদু আচলতে কোন? মূৰ ঘূৰাৰ দুৰন্ত গতি নামৰ এই ছুটি ছবিখন চালে নিজৰ ভাৱ জগততে ঘূৰি ফুৰাৰ দৰে লাগিব। এজন ওজাপালি কৰি ফুৰা পালিৰ চৰিত্ৰ ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা অতুল পাচনিৰ অভিনয়ে ছুটি ছবিখনক বেছ সমৃদ্ধশালী কৰি তুলিছে। এটা গাধক প্ৰভু ঈশ্বৰৰ ঘোঁৰা বুলি ভাবি নিজৰ লগতে বিভিন্নজন ৰাইজক বিশ্বাস কৰিবলৈ তেওঁ অহৰহ প্ৰয়াস কৰে। আনহাতে 2023 চনত অস্কাৰ একাডেমী এৱাৰ্ডৰ কল্পচিত্ৰ শাখাটো মনোনীত হৈছিল। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।